নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি যিহেতু বিহু আহি পালে, গতিকে আপোনালোকক মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু বুলি মই 2 দিন আগতে বাঁহৰ চুঙা আছিলে, বৈ অনা আছিলে। সেই বাঁহৰ চুঙাত আমি গাখীৰ থৈছোঁ। গাখীৰ থোৱাৰ পিছত দৈ হ'ব। দৈটো কেনেকুৱা হয় পিছত চাব পাৰিম, এতিয়া হোৱা নাই পিছে। আৰু এইটো ভিডিঅ' মই শ্বুট কৰি থৈছিলোঁ উৰুকাৰ 2 দিন আগতে। একো নাই, বেলেগ বাঁহৰ চুঙাকে ধুইছোঁ, ধুই পেলাই গাখীৰখিনি দি দিছোঁ গৰম কৰি অলপ। গতিকে একেবাৰে সহজ হয়। আৰু বাঁহৰ চুঙা এটা কিছু দীঘল আছিলে মোৰ, এটাক মই 2 দিনৰ কাৰণে থৈ দিম। 2টা চুঙাতে গাখীৰ ভৰাইছোঁ, এনেদৰে তাক মই থিয় কৰাই থৈ দিম। আৰু আনফালে মোৰ মাটিৰ পাত্ৰ এটা আছিলে, আৰু সেই পাত্ৰটোতো মই দৈ থৈছোঁ। যিহেতু আলহী আহিব পাৰে, গতিকে অলপ বেছিকৈ দৈ বনোৱা হৈছে। আমাৰ অসমীয়া বিহু হয়, লাগিবই বস্তু বেছিকৈ। আৰু বজাৰত দৈ পালেও ঘৰত বনোৱাৰ সমানটো হ'ব নোৱাৰে, গতিকে আমি ঘৰত বনাবই লাগিব। আৰু গাঁৱৰ পৰা দাদাজনে আহি পেলাই আমাক ঘৰৰ কিছুমান ঘৰুৱা যোগাৰ পাতি লৈ আহিলে। সেইখিনি আহি দেখি ভাল লাগিল। আৰু লগতে আমাৰ ফালৰ পৰা তেখেতক এটা মাছ দিয়া গৈছিলে। এনেদৰে আমাৰ বিহুৰ আৰম্ভণি হৈ গৈছে। সন্ধিয়া মই অলপ ওলাই গৈছিলোঁ পাঞ্জাবাৰী ফালে। তাতে মই দেখিলোঁ এডোখৰ ঠাই আছে, বিপণন ক্ষেত্ৰ বুলি কোৱা হয়। তাতে মহিলাসকলে অতি সুন্দৰভাৱে পিঠা, লাড়ু, দৈ, ক্ৰীম যি লাগে আপোনালোকক সকলোখিনি বস্তু গৰম গৰম বনাই বনাই মানুহবোৰক দি আছে। অৰ্থাৎ কি হয়, তাতে এইখন ডাঙৰ দোকান হয়, আনফালে ফাংচন চলি আছে, আৰু আনফালে এনেকৈ পিঠা বনাই আছে। পিঠা যদিও বনাইছে, তাতে পিঠা বনাই আছে, লাড়ু বনাই আছে। বাকী যাৰ যি কাম সকলোৱে কৰি আছে। আৰু এই মানুহ দেখিছে কিমান আছে, সকলোৱে শাৰী পাতি নিজৰ নিজৰ বস্তুবোৰ নিব আহিছে, আকৌ গৰম গৰম খাদ্য। গতিকে মই তাকে দেখালোঁ আপোনালোকেও এনেকৈ ল'ব পাৰিব এই ঠাইডোখৰৰ পৰা। আৰু আনফালে ফাংচন চলি আছিলে। এখন ফাংচন হয়, তাতে গান চলি আছে। ভাল লাগিল, সন্ধিয়াৰ সময়খিনি এনজয় কৰিলোঁ। বিশেষকৈ আনফালে গান আৰু আনফালে পিঠা বনোৱা, এই দুইখিনি চাই পেলাই মই বহুত বেছি ভাল পালোঁ। যিখিনি আমাৰ গুৱাহাটীৰ ভাড়াঘৰত থকা ল'ৰা ছোৱালী আছে, নতুবা মানুহ আছে, তেওঁলোকৰ পিঠা বনোৱা অভ্যাস নাই, বা সেইখিনি যোগাৰ পাতিও আমাৰ নাথাকে, যিহেতু খুন্দা বাচন বৰ্তনো নাথাকে। তো তেনেকুৱা মানুহখিনিয়ে আমাৰ কি কৰিব পাৰে, এই ঠাইখিনিৰ পৰা গৰম গৰম পিঠা, লাড়ু যি বস্তু আপোনালোকে বিচাৰে সকলোখিনি বস্তু তাৰ পৰা কিনি আনি পেলাই আপোনালোকৰ বিহুটি অতি সুন্দৰকৈ উদযাপন কৰিব পাৰে। গতিকে দৰ্শকসকল, এয়া আছিলে আমাৰ মাঘ বিহুৰ আৰম্ভণি। মই আজি আপোনাৰ দেখুৱালোঁ যে উৰুকাৰ আগদিনাখন মই কি কৰিলোঁ, আৰু কেনেকুৱা ধৰণৰ কাম কৰিছোঁ, সকলোখিনি দেখুৱাই গৈছোঁ। লগতে মই আমাৰ এই মাঘ বিহুটো কেনেকৈ উদযাপন কৰোঁ সকলোখিনি আপোনালোকৰ ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব। ইয়াৰ পিছত মই তাৰ কাষৰ ঠাই এডোখৰত গ'লোঁ। তাতেও খুব সুন্দৰকৈ জহা চাউলৰ পৰা আদি কৰি সকলোখিনি বস্তুৱে থৈ দিয়া আছে। আৰু আমি তাৰ পৰা সেই যি লাগে আমাৰ মন পচন্দৰ বস্তুখিনি ঘৰলৈকে কিনি আনিব পাৰোঁ। বিভিন্ন ধৰণৰ চাউলৰ গুড়ি এইবোৰ পেকেটিং কৰা আছিলে। লগতে কাষতে চব্জিৰ পাচলিৰ বজাৰো আছে। ৰঙালাও, বন্ধাকবি, শাক যি লাগে তাৰমানে সকলোখিনি বস্তুৱে আমাৰ তাতে এভেইলেবল পোৱা যায়। গতিকে এনেদৰে সকলোখিনি বস্তু চাই অলপ ঘূৰি ফুৰি অলপ বজাৰ কৰি মই সন্ধিয়া সময়ত তাৰ পৰা ওলাই আহিলোঁ। কিন্তু তাতে একাপ গৰম চাহ আৰু গৰম চিঙৰা খাই পেলাই মই ওলাই আহিছোঁ। তাৰ পিছত মই কি কৰিলোঁ চাই থাকক। এয়া হৈছে মাছ, অৰ্থাৎ মাছৰ বজাৰ। আজি উৰুকাৰ দিনাখন ৰাতিপুৱা এটা গুজোৱা হৈছিলে। উৰুকাৰ যিহেতু মাছৰ বজাৰলৈকে নগৈতো থাকিব নোৱাৰি, গতিকে তাতে গৈ দেখিলোঁ বাপৰে মাছৰ দাম বহুত বেছিয়ে হৈছে, কিন্তু চাবলৈ খুব ভাল হৈছিলে। তাৰ পৰা আমিও মাছ ল'লোঁ। এনেদৰে সকলোখিনি চাই বিভিন্ন ৰকমৰ মাছ দেখি ভাল লাগিলে। আৰু তাৰ পৰা আমি যিখিনি আমাক যোগাৰ পাতি লাগিছিলে সকলোখিনি বজাৰ কৰিলোঁ। চব্জি পাচলিৰ পৰা আদি কৰি আমি সকলোখিনি বজাৰ কৰি পেলাই ঘৰলৈকে গুচি আহিলোঁ। আৰু আপোনালোকক মই আমাৰ উৰুকাৰ এসাঁজ কেনেকৈ খালোঁ, কোনে বনালে, এই সকলোখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই যাম। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় মোক লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। গতিকে আজিলৈকে এৰিছোঁ দৰ্শকসকল, ধন্যবাদ।